যিমান পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি এখন কাৰ্ড দিব খুজিছো যিখন কাৰ্ডেদি হস্পিটালতে হওক নাৰ্ছিং হোমতে হওক 5 লাখ টকালৈকে প্ৰত্যেক বছৰে আপোনালোকে বিনামূলীয়া চিকিৎসা ল'ব পাৰিব অৰ্থাৎ অৰুণোদয় পাব 8 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব 10 লাখ পৰিয়ালে আৰু সৰ্বমুঠ 52 লাখ পৰিয়ালক আমি এখন কাৰ্ড দিম যিখন কাৰ্ডৰ সহায় লৈ আপোনালোকে গভৰ্ণমেণ্ট হস্পিটাল হওক অসমৰ ভিতৰত হওক অসমৰ বাহিৰত হওক যতে আপোনালোকে ট্ৰিটমেন্ট কৰে 5 লাখ টকালৈকে আমাৰ মেডিকেল আমি বিনামূলীয়াকৈ কৰিব পাৰিম এই ধৰণে আমি অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালৰ ওচৰত আমি যাবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ লগে লগে 10 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণৰ কাম চলি আছে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চনো আমি ইতিমধ্যে সাৰ্বজনীনভাৱে প্ৰতিগৰাকী আই মাতৃলৈ পঠোৱাৰ ব্যৱস্থা কৰিছো এই গোটেই আঁচনিবিলাকৰ লগত আজিৰ পৰা নতুনকৈ যে 18ৰ পৰা 45 বছৰৰ ভিতৰত বিধৱা হলে 25,000 কৈ টকা পোৱাৰো আৰু এখন নতুন আঁচনি আমাৰ এই আঁচনিবিলাকৰ ভিতৰত জমা হল বুলি আজিৰ পৰা আমি গৌৰৱেৰে ক'ব পাৰো শ্ৰদ্ধাৰ ৰাইজ এই গোটেই আঁচনিবিলাকৰ জৰিয়তে অসমৰ দুখীয়া লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰো আৰু দুখীয়া দৰিদ্ৰ লোকসকলেও লাহে লাহে নিজৰ আৰ্থিক অৱস্থা সুন্দৰ কৰা আমি দেখা পাইছো আপোনালোকে দেখা পাইছে যোৱা কিছুদিন আগতে আমাৰ প্ৰায় 26,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছিলো কোনেও কতো এটকা নোলোৱাকৈ কিমান দুখীয়া ল'ৰাই চৰকাৰী চাকৰি পাইছিলে যোৱা 3 দিন আগতে আমি আকৌ পৰীক্ষাৰ ৰিজাল্ট দিছিলো অহা 23 তাৰিখে আকৌ আমি 10,000 ল'ৰা ছোৱালীক আমি একেবাৰে কোনেও টকা পইচা খাব নোৱাৰাকৈ আমি বিনামূলীয়া চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো এনেকে চাওঁতে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি টোটেল 1 লাখ পৰিয়ালক আমি চৰকাৰী চাকৰি দিয়াৰ আমি ব্যৱস্থা কৰিম আজি আপোনালোকে দেখিছে যে অসমত কি ধৰণে অসমৰ পৰিবেশবিলাক লাহে লাহে আমি বদলাই আনিছো আগতে বানপানী হয় মানুহে 3-4 বছৰলৈকে সাহায্য নাপায় আজি বানপানী হল আমাৰ সাহায্যৰ কাম আমাৰ শেষ হৈ গল এতিয়া মাত্ৰ মথাউৰি ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰিব লাগে আমি বাচন বৰ্তনৰ পইচাও দিলো পঢ়া কিতাপৰ পইচাও দিলো ঘৰ ক্ষতিগ্ৰস্তৰো পইচা দিলো মাত্ৰ 2 মাহৰ ভিতৰতে আমাৰ গোটেই কাম আমি শেষ কৰি থৈ গলো কেইদিনমান আগতে মোক এজন মানুহে কৈছে ভাল মানুহ ডাঙৰ মানুহ নাম থকা মানুহ তেওঁলোকে কৈছে যে যদি চৰকাৰৰ কামবিলাক এনেকে যদি 1 লাখ ল'ৰাক বিনা পইচাত চাকৰিয়ে দিব পাৰি এনেকে যদি 28 লাখ মানুহক অৰুণোদয় দিব পাৰি ইমান মানুহক ৰেচন কাৰ্ড দিব পাৰি 5 লাখ মানুহক যদি আপোনালোকে 5 লাখ টকাকৈ মেডিকেল ইন্সুৰেন্সো দিব পাৰে আৰু লগতে যদি ইমানবিলাক আঁচনি কৰিব পাৰে তেতিয়ালে আগতে কিয় এই কামবিলাক নহৈছিল তেতিয়া মই এটাই কথা কওঁ যে নৰেন্দ্ৰ মোদী আগত ভাৰতৰ প্ৰধানমন্ত্ৰী নাছিল এতিয়া নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আপোনালোকে আশীৰ্বাদ কৰিব আমি এনেকে প্ৰতিটো দিনতে আমি যাতে ৰাইজৰ কল্যাণৰ কাৰণে চিন্তা কৰি থাকিব পাৰো আৰু ৰাইজৰ বাবে আমি কাম কাজ কৰি থাকিব পাৰো আজিৰ সভাত মই পুনৰ এবাৰ আমাৰ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ বিভাগৰ বিষয়াসকল আৰু শোণিতপুৰ জিলা কৰ্তৃপক্ষক এই অনুষ্ঠানৰ বাবে পুনৰ ধন্যবাদ জনাই আৰু আমাৰ সমগ্ৰ অসমতে বিভিন্ন জিলাত
আজি যি সভা সমিতি অনুষ্ঠিত